হেল্ল' গাইজ, আপোনালোক সকলোকে হেপী বিহু। আৰু মই আজি খুৰীমাহঁতৰ তাতে যাওঁ বিহুৱান দিবলৈ। আজি নহয়, সদায় যাওঁ, কিন্তু বিহুৱানখিনি এইখিনি দি আহোঁ। খুৰীমাহঁতৰ ঘৰত যাওঁ আমি। আৰু এইটো খুৰীমাই কি কাটি আছা? জালাত খাৰা গিলাখান ছিঙি আছা? ছিঙি আছো, তাৰমানে নহ'লে জালাকেইটা পচি যায়। দে আৰু মই বিহান লৈ আহি পালোঁ আনতে, কিন্তু গাঁও চাওঁ ধোৱা হোৱাই নাই গাইজ, গাঁৱে ধোৱা নাই, হোৱা নাই নো। কি আনিছে গাইজ? তো চাওঁ কি আনিছোঁ। আৰু এইটো কি আনিছা? এতিয়া চাব গাইজ কি আনিছোঁ তাৰমানে খুলি পেলাই। এইটো তই দেখোন আপি চলি হৈ ভাল পা, সেইকাৰণে এটা পেটিকোট আনিছোঁ গাইজ এক গেলি। নহয় গাইজ, ফ্ৰী ফায়াৰ আনিছে নেকি? ফ্ৰী ফায়াৰ গাইজ। মই ভাল পাইছো দে। তাৰমানে মোক লাগে পেটিকোট আনছি, মই নাই না বুলি ভাবিছো। খং উঠি গৈছে, আজি 1 তাৰিখ না, 1 তাৰিখৰ দিনা যদি এই বিহান দিবে আহা বুলি কৈ পেলাই যদি মোক লাগি খুৰীমাক নেদা বুলি আৰু কান্দবে বাকী আৰু খুৰীমাই। উঠি গৈছে। কথা এটা আছে, মই তাক বেটি বুলি ভাবি থাকো, তাই কৈছে তোক লগে আনা নাই, 1 তাৰিখে আনা নাই বুলি কৈ। আৰু গাইছি বোলে এইটো লয়, কাৰণ মই ফ্ৰী ফায়াৰ দেখালো, ফ্ৰী ফায়াৰ লয়। কোনে কৈছে ফ্ৰী ফায়াৰ? ফ্ৰী ফায়াৰ নহয় গাইজ। যে নহয় গাইজ, একবাৰ পিন্ধি দেখাই আছে। তোক খুলি কিনে চাইছোঁ, মেলি কিনে হয় না চাওঁ। একবাৰ পিন্ধি দেখাই আছো গাইজ। গাইজ আজি নতুন গেঞ্জি, নতুন গেঞ্জি বোলে। আজি গেঞ্জি নতুন, সেইকাৰণে দেখাইছোঁ গাইজ অলপমান গেঞ্জিটো। কেনেটা গাইছে? ভাল লাগা আছে না? আৰু গাইজ খুৰীয়ে গাঁৱে ধোৱা নাই, খুৰীয়েক গেলি এটা গেঞ্জি আনিছোঁ আৰু একো অনা নাই। আৰু সিটো গা ধোৱাই নাই দেখোঁ, পানী আনি আছে। যাবি? ক'ত ক'ত যাবা? নাযাওঁ মই, ক'ত যাম? নাযাওঁ। ক'বাত দে, ক'ব নোৱাৰি গাইজ, ক'বাত দে। যাবি নে সুধি আছে, ক'বাত দে। মই সুধি আছোঁ ক'ত, কিন্তু নকয়। আৰু ই লুকটো চাই আছে। আৰু খুৰীমাৰ নতুন মেক্সি আজি। মাই পেটিকোট পিন্ধি দেখাব একবাৰ। পেটিকোট পিন্ধি দেখাব নোৱাৰি দে, এইটো বেয়া কথা। গাইজ পেটিকোট পিন্ধি দেখাব লাগে। বিহান দিব আছে আমাক, বাই বাই। পেটিকোটটো দেখাই দি বিহান চিহান দি গেল। আৰু গাইজ মোক এটা পেটিকোট দিছি, মই যেন বিয়া হৈছোঁ, বিয়া নহওঁতে পেটিকোট দিছি গাইজ। মই তো কি কৰিম এতিয়া? বিয়া নহওঁতে পেটিকোট দিলে মোক এটা। কালাৰটো কিন্তু ভাল লাগছি দে গাইজ। আৰু এইটো মাৰ একেই চেম অলপমান বেলেগ। আৰু এখন দেউতাৰ গামচা। আৰু এইটো ভাইটিৰ কাৰণে স্পৰ্টিং দিছে গাইজ। আৰু মই খুৰীমাহঁতক কাকো সিয়াই কৰা নাই, পাহৰি গৈছোঁ। সিয়াটো কৰি লওঁ। হেল্ল' গাইজ, মই এইবাৰ খুৰীমাহঁতক সিয়া কৰিব আহিছোঁ। সিয়া কৰাই নাপায়। বুটৰ শকত আহি আছে গাইজ, বুটৰ আমাৰ ঘৰত দুনিয়াৰ বুট হৈছে একদম। খুৰীমাই কয়া সিয়া কৰোৱা, সিয়া কৰাই না। গাইজ এতিয়া মুনুবাই সেয়া কৰিব, মানে মা আৰু দেউতাক, মানে খুৰীমা। আৰু ইহঁতে সিয়া কৰি আহিল আমাৰ মা আৰু দেউতাক। বাইদেউ সেয়া কৰে নেকি? কৰাই নাই সেইটো। সেয়া কৰিলে দে গাইজ। নাই কি কৰিম, আছো না সেয়া কৰিছে মোবাইল ধৰা কোনোবাই। মই ধৰিম নেকি গাইজ? সোনকালে যাতে বিয়া খানাক, আৰু যাতে গাইজ সোনকালে বিয়া হৈ যায়। বৰ ডিষ্টাৰ্ব দিয়ে আমাক। নাই বিয়া হৈ গেলি মোৰ দুখ হ'ব দে। এনে কৈছো গাইজ, এনেকৈ আছে বহুত দুখ লাগব গাইজ। এই বিয়া হৈ গেলি বহুত দুখ লাগব গাইজ। আমি থাকবই নোৱাৰি। কইনাৰ লগত মই যাই নাহো, আমি এটাই আপি। মই কইনাৰ লগত ময়ো যাম গাইজ। একবাৰ তাতে একবাৰ তাতে সেনেকৈ থাকান্তাই যায়। আৰু কিন্তু আমাৰ তাৰমানে নাই আৰু। মানে গাইজ বিচেৰি মাৰি থাকা যায়। আছে বুট মুখ ভিজেলা। আৰু এই খুৰে বুট মুখ ভিজেলা, নাৰিকল, কল এইগিলাখান আমাৰ ইয়াতে তাৰমানে আজি গোসাই ওলাব বাটেদি, সেইকাৰণে
তাৰমানে আজি গোসাঁই কৰিব তেতিয়া ফালে কলটো দেখাই দিলে কল নহয় এইটো আৰু গাইছ মই খুৰাক থিয় কৰি লওঁ। আৰু ফালে হাই গাইজ, আমি বিহু বুলি অলপমান ফুৰি আহোঁ। খুৰীমাই, নানু, মই আৰু এইটো ডাঙৰ ভাইটি, ডাঙৰ আপা আৰু খুৰা। এইটো দেখিছা না, চশমা তশমা মাৰি লৈছে একেবাৰে। আজি মজা হ'ব ভিডিঅ' চাই থাকিব আপোনালোকে মজা হ'ব লাগিছে না মোক বঢ়িয়া লাগছে, বঢ়িয়া। আৰু যাই কিনে আপোনালোকক দেখুৱাই আছোঁ। আৰু খুৰীমা আৰু খুৰাই ই ৰিক্সাত যাব আৰু আমি দুটা স্কুটিত যাম। আমি দুটা নহয়, তিনিটা স্কুটিত যাম আৰু গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ। হাই গাইজ, আমি এতিয়া আহি পালোঁ। আহি কিনে অলপমান বহিলোঁ, বহি কিনে অলপমান পিছফালে আহিলোঁ চাবৰ কাৰণে। পৰিৱেশটো অলপমান মানে চাব ইয়াত আহিলোঁ। বিৰাট ধুনীয়া পৰিৱেশ গাইছ বহুত বতাহ দিছে, ভাল লাগিছে। আৰু এডাল কদম গছ। লগতে আপোনালোক কোৱা নাই লগতে আমি গণেশ মন্দিৰ দৰ্শন কৰি আহিছোঁ গাইছ গণেশ মন্দিৰৰ পৰা আহিলোঁ। এইবিলাক ফুল। কাণত এইবিলাক ফুল আৰু এইকেইটা আজি হাঁহ ভালেই দিন দেখা পাইছে না, হাঁহকেইটা এতিয়া পানীত ডুবি ডুবি বিৰাট ধুনীয়া পৰিৱেশ। আপোনালোকক অলপমান পিছত সকলো দেখাই আছো বাইদেউ দেখাই আছে আগতে চাহ খাই লওঁ গাইছ, ইহঁতে কৈ আছে চাহ খাই বোলে আগতে। ভোক লাগছে গাইছ চাহটো খাই লওঁ। তাৰপিছত দেখুৱাই আছোঁ। আৰু এইটো মাইনা আমাৰ। হাই বিলিটি হাই 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 আজি গাইছ, এয়া খুৰাই চাহ খাই আছে আৰু এইগিলাখানো খাই আছে। মানে মুৰ্গীৰ আলোচনা আছে। আজি আমাৰ মুৰ্গী কণী পাইছে, মুৰ্গী কণী পাইছে আৰু খাই আছে চাহ। আৰু এইগিলা মেকুৰী আগুৰি ধৰিছে, মেকুৰী হিলা গাইছ। মেকুৰী আগুৰি ধৰিছে। মায়াৰ সংসাৰ পঘৰী হা গাইছ। পিলেটোত একো এৰা নাই। খুৰে পিলেটোত একো এৰা নাই গাইছ। গাইছ আম খাই আছো গাছৰ পাতে ছিঙি। আম হয় চানা হৈ আছে, তথাপিও খাওঁতে খাব ধৰিছে আম। তথাপিও মই খালোঁ অলপমান। ভাত মানে বেলেগ টেঙা গাইছ। টেঙা আৰু বাকল চাকল চেলাই নাই গাইছ। মই চলাইছোঁ গাইছ। খাওঁত আছে কিন্তু টেষ্টি গাইছ। এটা জ্বালা হ'লে আৰু ভাল হ'ব। গাইছ আমি এতিয়া পথাৰত ফুৰিব আহিছোঁ। ঘৰ দুপৰীয়া গাইছ। গাইছ ভূতে ধৰিব আৰু নধৰে গাইছ, আমাৰ মাক লৈ আহিছোঁ। টাইম নাই, সেইকাৰণে গধূলি যাব লাগিব। গোসাঁই ওলাব আমাৰ তাতে, সেইকাৰণে দুপৰীয়া হ'লেও আহিছোঁ আৰু এই বেহাৰৰ মাজে মাজে আহি আছোঁ। বেহাৰ চাৰিওফালে বেহাৰ 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 গাইছ। বেহাৰে বেহাৰ গাইছ, বেহাৰে বেহাৰ চাৰিওফালে। আৰু বগলীও আছে, ছাগলী আছে, গৰু আছে। খালটোৰ পাৰা দি যায় বোলে। আমাৰ মায়ে কি বস্তু গাইছ, এইটো বেয়া বস্তু। পথাৰতে ঘুৰছিল গাইছ খুৰীমাই। গাইছ এয়া খুৰীমাই যাই আছে আমাৰ। লৰি ফৰি যাই আছে, লৰি ফৰি 200 গ্ৰাম কম্বু বোলে খুৰীমাৰ। তোৰতো কম্বু ৰ, আমাৰ এতিয়া কমলি কি হ'ব গাইছ। এইটো গৰু। আৰু আমি আহিছোঁ ইয়াৰ পৰা আহিছোঁ আমি গাইছ। এইকেইটা বহি আছে খুৰাহাত। আৰু কিবা কৈ আছে সিহঁতে গৰুৰ কথা। বঢ়িয়া লাগছি। ভাল লাগে এটা ছাগাল গৰুৰ কাৰণে আৰু কথা নাই ভাল, মানে কি খা চাউৰ অভাৱ নাই আৰু আমাৰ তাতে হলি পাহামালা চকত গাড়ী মটৰ কেইখনে দেখা পাব, সেইকাৰণে ছাগাল গৰু পুহিব নহ'বা। আৰু গাইছ ই কিন্তু বহুত ভাল পায় ছাগলী ভাল পায় ছাগলী। কিন্তু ছাগলী এটা ছাগলী স্থান নাই গাইছ। সেইফালে আছে এখন পথাৰ বেহাৰে বেহাৰ, খালি বেলেগ একো নাই। বেহাৰ আৰু এইবিলাক গছ এডাল কিহৰ গছে খুলিবা আহাত গছ এডাল। গাইছ আমি ফুৰি আহিলোঁ আৰু আমাৰ খুৰাই বহি আছে। আৰু খুৰাক আজি দেখাই নাই একবাৰো। টোপনি লাগছি বোলে গাইছ। কিবা এটা পেট ভৰিছি নেকি? পেট ফুল হৈ আছে। পেট ফুল ৰাতিপুৱাই আলু খানা
তাৰপিছত কণী আৰু দালি বটা আৰু বুটৰ দালি দি খাইলোঁ পুৰা পেট বজাই আছে আৰু এতিয়া দৈ গাখীৰ চিৰা খালোঁ চাহ জলপান খালোঁ পানী খালোঁ ভোক নাই আৰু অকৌ পিছত আজি আৰু মই গোসাঁই আহিব তাতে যাব লাগে তাতো কিবা খাব লাগিব পায়স গাইছ এয়া আমাৰ খুৰাই ভাত খাই আছে খাবই নোৱাৰে গাইছ একো আমাৰ দেউতাই খাইছোঁ মোৰ তাত দিবে ৰিক্সে নাই আমাৰ দেউতাৰ খাবই নোৱাৰে কাম নাই নেকি মোৰ দৰে কাম নাই নেকি আলহীতাত আহি অপমান আমাৰ দেউতাই খাব নোৱাৰে আৰু পিছ আলু পিছ খা খাব লাগিব অলপমান শাক তাতে আলু এই পিছ হাৰা পিছ খাবি নেকি মাংসৰ নানু ৰেচিখিনি নাখা নেকি থৈ দিছোঁ দে হাঁহৰ মাংস গাইছ হাঁহৰ মাংস নহয় দেই নালগে মোক অলপমান হাঁহ খুৱাই দি অলপমান নালগে বুলি কৈছোঁ বিহু বুলি খুৱাই দিব বস্তুটো নাখায় নালগে এইটো বৰ হাঁহি নহয় নাটকত হাঁহি মাৰা দে আৰু মেকুৰী মা আধা হৈ গ'ল গাইছ এতিয়া আমি অলপমান খালৰ পাৰত আহিছোঁ আৰু এইটো খাল হাঁহবিলাক আছে গা ধুই আছে গাইছ এটা কেঁকুৰা এইটো আমি ক'তে ঘুমাই আছিল গাইছ কেঁকুৰা খাবি নেকি মুনবাৰ পাৰব তাকে লাগি গাইছ এইটো কেঁকুৰাটো ধৰা মাইনা ভয় কৰা নে নকৰা পুখুৰীৰ কাষত এইটো কেঁকুৰা দেখিছে আমাৰ মাইনে ভয়ে নকৰে আৰু এইটো ভয় চয় নকৰে এইটো পুৰি খাব পাৰিবি গাইছ মই এইটো লৈ যাম কেঁকুৰাটো ভয় নকৰে বে ভয় নকৰা মুনু কামুৰি দিব পাছা চেপি ধৰিব নধৰে কি কি কৈছে বুজি পোৱা নাই বাচ্ছা মই কাকৰা একদিন মই ধৰিছিলোঁ হয় গাইছ এইটো কেঁকুৰা হা তই কেঁকুৰা এইটো আৰু ইফালে মাছ মাৰিব ধৰিছে গাইছ এই মাছ মাৰি আছে আৰু এইবিলাক খাই সিহঁতৰ নানো কেঁকুৰাটো যাব নেদবি লৈ যাম মই এইবিলাক খাই সিহঁতৰ ক'ৰ কুকুৰ চাব যায় আপিটো গেছিতো ভয় লাগে মোৰ কুকুৰটো যদি কামুৰে দে কামুৰে দিলে কুকুৰটো ছাগলৰ কেনে অৱস্থা হৈছে চাব দিছে গাইছ ছাগলী এটাক মানে কুকুৰ এটা কামুৰিছে সেইটো বোলে চাব যায় বোলে যদি আমাকে কামুৰে আৰু কুকুৰটো ছাগল চাই হোৱা নহয় কুকুৰটো যদি পাগলা কুকুৰ কামুৰাই দিব গাইছ কেঁকুৰাটো ধৰিব পৰা নাই সৰু ছোৱালীটোৰ ভয় নালাগে কিন্তু ইয়াৰ ভয় কিন্তু ধৰিলে কিবা কৰি ক'ৰবাত ধৰিব পাৰো নাই গাইছ নেদবি মোৰ ভয় লাগে খালত ফেলে নেদবি লাগব মোক খাব বল সেইটো বল আজি কাকৰাৰ খানা এটা কাকৰাৰ খানা গাইছ একো নহ'ব আৰু আছেনে নাইবা নাই পাই পাবি তই জানে হ'ব কি কি এইটো পূৰ্বি কি পচা কেনেকৈ পচিল যিহেতু আছে দেখোন মৰাই নাই পচা আৰু মাহী বুলি ক'ব লাগে এই বুলি কয় এই বুলি নকয় নহয় মাহী বুলিহে কয় কোনো হেল্ল' গাইছ এতিয়া আমি ঘৰত যাই আছোঁ আৰু স্কুটিখন অলপমান পিছত আছে ৰাস্তাটো অলপমান বেয়া সেইকাৰণে উঠি অহা নাই অলপ আগত উঠিম আৰু আজিৰ ভিডিঅ'টো মানে আশা কৰিছোঁ আপোনালোকক চাই ভাল লাগিছে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো কোৱা ছাবস্ক্ৰাইব কৰি নেদিব দিব বাই বাই